নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হাঁহ পোৱালিৰ 9 নম্বৰ দিনা ভিডিঅ' দিছোঁ। মাজত দুবাৰ থাকি গৈছে, একেখিনিকে দি আছোঁ কাৰণে দিয়া নাছিলোঁ, কিন্তু আজি বাহিৰলৈ উলিয়াই দিছোঁ সিহঁতক। বাহিৰলৈ উলিয়াই দিছোঁ। এয়া চাওকচোন, আজি বাহিৰলৈ উলিয়াই দিছোঁ। সিহঁতে পোকবিলাক বিচাৰি খাইছে। দানা দিলোঁ, মই দানা পানী দিলোঁ, দানা খাই আজৰি হ'ল। এতিয়া সিহঁতি পোকবিলাক বিচাৰি খাই আছে চব। মাখিবিলাক খাবলৈ গৈছে। কিমান ডাঙৰ হৈছে এয়া চব। এইখিনি আজি একো মেডিচিন ব্যৱহাৰ কৰা নাই, পানী দিছোঁ আৰু চাফা পানী আৰু দানা দিছোঁ। ৰাতিলৈ আকৌ ভিতৰত সোমাই থৈ দিম, কিন্তু আজিৰ পৰা বাহিৰত হেৰি কৰিম, ভিতৰত নাৰাখোঁ। মেডিচিনৰ একো ব্যৱহাৰ কৰা নাই। এয়া কিমান ডাঙৰ হৈছে আপোনালোকে চাওকচোন। এইখিনি এই 9 দিন একেৰাহে ভিতৰত থ'লোঁ। আজিৰ পৰা বাহিৰতে থ'ম বুলি ভাবিছোঁ। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।